প্ৰিয় দৰ্শক, বিশ্বনাথ চাৰিআলি নংকে জাপৰি কৰি মই উপস্থিত আছোঁ উচ্ছেদকাৰী যিহেতু এখেতক জাননী প্ৰদান কৰিছে। সেই কাৰণত এখেতে চাওক নিজৰ ঘৰ নিজে নিজে উচ্ছেদ কৰি আছে, নিজে নিজে ভাঙি আছে। চাওক মই দেখুৱাই আছোঁ, এইফালে চাওক ভাঙিছে। আৰু এইটো হ'ল সম্পূৰ্ণ মাটি, এইখন হ'ল বেদখলী মাটি, সেইকাৰণত নিজে নিজে উচ্ছেদ হৈ গুচি গৈ আছে। সেয়েহে মানুহবিলাকে আগতে আছিলে সেইফালে বালিডুবুৰী বুলি কয়, বালিডুবুৰী বোলে তাতে গৰাখহনি হোৱাৰ পিছত মানুহবিলাক উঠি আহিছে, ইয়াতে আহি পেলাই ইয়াতে ঘৰ চৰ বনাইছিলে। যিহেতু এইটো চৰকাৰী ঘৰ পাইছিলে, সেয়া ভাঙিলে। এই চাওক নিজে নিজে উচ্ছেদকাৰী হৈ আছে, উচ্ছেদ কৰি আছে, ভাঙি আছে নিজে নিজে। দুখতা নোহোৱাকৈ মই আপোনাক সম্পূৰ্ণ ভিডিঅ'খিনি দেখুৱাব চেষ্টা কৰিম। আপোনালোকে মোৰ লগত থাকিব। আহক আমি গৈ আছোঁ, কেনেকৈ উচ্ছেদকাৰী কেনেকৈ উঠি লৈ গৈ আছে, কেনেকৈ ঘৰ দুৱাৰ ভাঙি আছে, কিমান বিঘা মাটি আছে, কিমান ঘৰ মানুহ আছে। সেয়েহে মই নংকে জাপৰিগুৰিত, ইয়াতে বিশ্বনাথ নংকে জাপৰিগুৰিত আপোনালোকক সকলো নংকে জাপৰিগুৰিত চিনাতৰ চাৰিখনত শিক্ষাই হৈছে সম্পূৰ্ণ স্কুলখন হৈছে। গোৱালপল্লিৰ মাজতে নংকে জাপৰিগুৰিৰ মাজতে এইখন স্কুল, চৰকাৰী স্কুল হয়। আৰু সেয়া ঘৰ দুৱাৰ আছে, নিজে নিজে সেয়া ভাঙি লৈ গৈ আছে। চাইছে যিহেতু 175 বিঘা মাটি আছিলে, মানুহৰ ঘৰত আছে 307 ঘৰ। চাইছে চাইছে হৈ আছে চাওক। ইমান সপোনৰ ঘৰ, বিদেশ কাম কৰিবলৈ ইমান সপোনৰ ঘৰ বনাইছে, সেই ঘৰখিনি এতিয়া ভাঙি লৈ গৈ আছে। চাওক এয়া চাওক সপোনৰ ঘৰখিনি, সপোন কিমান কেৰেলা ক'ত কিমান কেনেকৈ কাম কৰি কষ্ট কৰি কাম কৰি, যিহেতু সিহঁতৰ নদী ভাঙি লৈ গৈ আছিলে, যিহেতু তাৰ পৰা উঠি আহিছে মানুহবিলাক আহি পেলাই ইয়াতে অৱস্থা চাওক। সেয়া এতিয়া ভাঙি লৈ গৈ আছে। চাওক আপোনালোকক দেখুৱাইছোঁ মই। চাওক উচ্ছেদকাৰী এইটো নংকে জাপৰিগুৰি চাওক, চাওক আপোনালোকে সপোনৰ ঘৰ, ধুনীয়া ঘৰখিনি ভাঙি পিনি লৈ গৈ আছে। চাওক ধুনীয়াকৈ টাইচ চাইচ ৰং চং লগাই চাওক, ঘৰখনৰ অৱস্থা চাওক কি ধুনীয়া লাগিছে। এই চাওক খুলি আছে ৰং চং বনাই চাওক অৱস্থাখিনি চাওক। সেয়া হ'ল উচ্ছেদকাৰী থলী। এইটো চাওক ইয়াতকৈ ভিডিঅ'খিনি ভাল দেখুৱাব আপোনালোকক। ধন্যবাদ। জয় আই। চাই আছে 175 বিঘা ভূমি, 307 ঘৰ মানুহ আছিলে। সেয়া চাইছে ঘৰবিলাক নিজে নিজে উচ্ছেদ কৰি আছে। আৰু কাষতে ইয়াৰ মাজতে মানে গাঁৱটোৰ মাজতে এটা স্কুল আছে, সেই স্কুলটো চাইছে নংকে জাপৰিগুৰি, সেই স্কুলটো চাইছে। সেয়া চাইছে যে